বোৱাৰী বজাৰ কৰিবলৈ ওলাই আহিলা? কিনা এইবিলাক দোকান ঢেৰ আছে ইয়াতে। এয়া বজাৰ কৰিম বুলি ভাবিলোঁ, কিন্তু মানে আমাৰ ইয়াৰ পৰা কিনা নহয়, বিগ বজাৰ যে আমি তাৰ পৰাহে আনো মানে বস্তুবিলাক। আমাৰ তেখেতেও তাৰ পৰাই আনিবলৈ কয়, অকণমান ব্ৰেণ্ডেড পায় যে বস্তুবিলাক, তাৰ পৰা অনা হয়। আৰু পাচলি চাচলিও আমি চব মানে অকণমান দোকানবিলাকৰ পৰা কিনো, মানে অলপ ইয়াত ক'বলৈ দিগদাৰ আৰু য'ৰ ত'ৰ পৰা মানে আজিকালি নলওঁৱেই। আজি তেনেহ'লেনো এইফালে কি মন কৰি ওলাই আহিলা? মাছৰ বজাৰখনলৈ আহিছোঁ। আমাৰ সেই পোনাকণে সৰুটো আমাৰ সি মানে অনলাইনত মাছ এটা অৰ্ডাৰ দিছিলে 2 কেজিমানৰ। আজি মাছটো নাহিলে, 2-3 দেৰি লাগিব বুলি কৈছে। ফ্লিপকাৰ্টত দিছিলে, গতিকে মানে আমি ভাবিলোঁ মাছটো আজি বজাৰৰ পৰাই লৈ আহোঁ, ইয়াতে পাম চাগে ভাল। সেইকাৰণে মাছৰ দোকানলৈ আহিছোঁ। মাছবিলাক বিচাৰি ভাল নাপালে নলওঁ আৰু, বেয়া লাগে নহয় য'ৰ ত'ৰ মাছ তেনেকৈ খাবলৈ। যদি ভাল পাওঁ তেতিয়া ল'ম আৰু। আজিকালি আকৌ সেই চব অনলাইনহে ওলালে, চব অনলাইনতে সিহঁতে অৰ্ডাৰ কৰে। আপোনাৰ একেবাৰে একদম টুথপেষ্টটোৰ পৰা ধৰি খোৱা বস্তুৰ পৰা ধৰি গছজোপালৈকে মানে চব আজিকালি অনলাইনতেই পায়। আগৰনো আৰু আপোনালোকৰ দিনত সেইবোৰ ক'ত আছিলে, কিন্তু আজিকালি এইবিলাক চব অনলাইনতে পায়। মানে আপোনাৰ একদম চোফাৰলৈকে পায়, বিচনালৈকে পায়, আপোনাৰ দৰ্জা খিৰিকীৰ পৰা ধৰি আপোনাৰ একদম ঘৰ ভাড়া ৰুমলৈকে চব পাৰি অনলাইনতে। আজিকালি মানে প্ৰায় আমি অনলাইনতে কৰা হ'ল। আমাৰ আকৌ ডাঙৰটোতকৈ সৰুটোৱে অলপ বেছি কৰে সেইবিলাক, অনলাইনতে অৰ্ডাৰ দিয়ে। মাছ মানে সিহঁতে লৈয়ে থাকে 2 কেজি 2.5 কেজি এনেকৈ কৰি। মাংস কেতিয়াবা লয়, হাঁহ মাংসৰ পিচবিলাক অনলাইনতে পোৱা যায়, ধুনীয়াকৈ বনাই আনে, সেইবিলাক লয়। আজি আকৌ 2-3 দেৰি লাগিব বুলি ক'লে, ফোন কৰিছিলে বোলে। তালৈ আকৌ ফোনো কৰে, মানে সি বেছিকৈ লৈ থাকে যে, সেইকাৰণে তালৈ ফোন কৰে বোলে। গতিকে 2 দেৰি হ'ব বুলি ক'লে, গতিকে ভাবিলোঁ আজি ইয়াৰ পৰাই লৈ যাওঁ মই। তেওঁ আকৌ ৰৈ আছে, গাড়ীৰ পৰা নামিবলৈ বিচৰা নাই, মোকেই ক'লে নামিবলৈ। খুৰী আজি আকৌ এইফালে ওলাই আহিলে যে, আজি ইয়াত দেখিলোঁ বজাৰ কৰিবলৈ আহিছে চাগে। আজি মানে মাছৰ বজাৰলৈ আহিছোঁ, মাছ এটা লৈ যাওঁ। ৰৌ চিতল পালে কিবা ভাল হয় আৰু, ঘৰুৱা মাছ দিয়াচোন, খায়ো ভাল লাগে। পাব খুৰী, এইফালে গৈ থাকিলে আপুনি পাব। একেবাৰে আপোনাৰ ৰৌ চিতলৰ পৰা ধৰি, পুঠি মাছৰ পৰা ধৰি, কাৱৈ মাছৰ পৰা ধৰি, একেবাৰে শুকান মাছলৈকে পোৱা যায়। গৈ থাকোঁ, মানে মই বেছি দেৰিও ৰ'ব নোৱাৰোঁ। বেছি দেৰি মানে তোমাৰ এনেকুৱা হাৱাত ৰ'লে মোৰ মানে সেই বমিটিং হয়, সেইকাৰণে মই বেছি টাইম ৰৈ থাকিব নোৱাৰোঁ। গৈ থাকোঁ, আকৌ মাছৰ গোন্ধ পালে কিবা প্ৰব্লেম হ'ব। সেই নতুনকৈ মানে গাড়ীখন লোৱা হৈছে, আগৰখন চেঞ্জ কৰিলোঁ নহয়, এতিয়া আকৌ নতুনকৈ এখন লৈছোঁ। সেইখনত আকৌ বমি চমি কৰিলে আকৌ মানুহজনে বেয়া পাব। নতুনকৈ এখন লোৱা হৈছিলে, আহিবাচোন চাবা, কালাৰটো বহুত ভাল হৈছে। এইবাৰ আমি ব্লেক কালাৰ লৈছোঁ, যোৱাবাৰ যে বগা লৈছিলোঁ, অকণমান তোমাৰ এই ৰংবিলাক সোনকালে মানে অকণমান বেয়া হৈ যায়। যাম বাৰু এদিন খুৰী, নিশ্চয় যাম। যোৱাবাৰ যে আপোনাৰ যোৱাবাৰখন ছেকেণ্ড হেণ্ড আছিল ন, মানে আপোনাৰ এই সৰু ল'ৰা এটাই ষ্টেটাছত দিছিলে, মই পাইছিলোঁ আৰু তেতিয়া। তুমি পাইছিলা নেকি ষ্টেটাছত? সি দিছিলে ন, সিও যে কামবোৰ কৰে আৰু। যোৱাবাৰখন মানে কি হ'ল, মোক শিকিবৰ কাৰণে লৈ দিছিলে এখন। ময়ো ক'লোঁ যে তোমালোকে গাড়ীবিলাক চলাই থাকা সলাই হ'লে, গতিকে মোৰো চলাবলৈ মন যায় দিয়াচোন। গতিকে মই ক'লোঁ গাড়ী এখন ল'বা মোক শিকিবৰ কাৰণে, মানে সেইখন শিকিবৰ কাৰণেহে দিছিলে। সেইকাৰণে আমি সেইখন সোনকালে চেঞ্জেই কৰি দিলোঁ। এইবাৰখন আকৌ সেইখনতকৈ দামী। এইবাৰ এখন ছেকেণ্ড হেণ্ড নহয় বাৰু, এইবাৰ মানে আমি একদম ডিলাৰৰ পৰাই লৈছোঁ। আৰু এইবাৰ মানে আমি ডাউন পে'মেণ্ট বুলিও নহয়, আমি প্ৰায়ে মানে পইচাখিনি দিয়েই দিছোঁ আৰু, ইনষ্টলমেণ্টটো লোৱা নাই। পইচা অলপ গোটালোঁ আৰু, কি কৰিবা আৰু উপায় নাই, ল'ৰা দুটাইও ক'লে। বোৱাৰী, গাড়ী লোৱাৰ দেখোন চাহ একাপ খুৱাই যাব পাৰিলাহেঁতেন ইয়াতে। হয় বাৰু, চাহ একাপ খাব পাৰিলোহেঁতেন, খালি ইয়াত আকৌ যিখন দোকান দেখিছোঁ সেইখন দোকানখন বৰ ভাল দেখা নাই। আপুনি আমাৰ ঘৰলৈকে যাব, গ্ৰীণ টি একাপ খাই আহিব। আমি আকৌ আজিকালি সেই গ্ৰীণ টি ব্যৱহাৰ কৰোঁ যে, বিলাতী চাহ এইবিলাক ব্যৱহাৰ কৰা যায়, গতিকে ইয়াত ইমান ভাল নাপাব। আপুনি আমাৰ ঘৰলৈকে যাব, আমাৰ ল'ৰাই আপোনাৰ অনলাইনতে অৰ্ডাৰ কৰি দিব, পিজ্জা চিজ্জা অৰ্ডাৰ কৰি দিব। আপুনি মানে খাবই পাৰিব আৰু ধুনীয়াকৈ বহিব, চাহ একাপ খাব। ইয়াত ধৰক এই পইচাটো এনেই যোৱা নিচিনাই লাগে আৰু, আপোনাৰ 20 টকা এটা যায়, কিন্তু 20 টকাহে বাৰু, একো নাই, পইচা যোৱাটোৰ লগত মই ক'ব যোৱা নাই। বোলো আপুনি খাই ভাল নাপাব, এইটো কৈছোঁ। আপুনি ঘৰলৈ যাব, গ্ৰীণ টি আমি খুৱাম। আৰু আমাৰ মানে ঘৰত থকা বাইগৰাকীয়ে গ্ৰীণ টি বৰ ধুনীয়া বনায়, তাই মানে সেইবিলাক বনোৱা মেলাত এক্সপাৰ্ট। ঠিক আছে খুৰী, মই আহোঁ দিয়ক, আকৌ লগ পাম, বাই। ঠিক আছে, ময়ো যাওঁ দিয়ক, আপুনি বহক। তোমাৰ সেই পোৱা মাছ আনিবলৈ যাওঁতেই ইমান দেৰি লাগেনে? কাৰ লগত কথা পাতি লাগে? লেবেল কিছুমান মাৰি আহিলাগে চাগে আৰু। কি কথা ক'ব লাগে? কাক মই এইবোৰ কি কথা ক'বলৈ যাম? মাছ কিনোতে ইমান দেৰি লাগিছে, আৰু পইচা যিকেইটাই দি পঠিয়াইছে গোটেই মানে গেলা মাছ চাওঁতে মাছ বিচাৰিয়ে পোৱা নাই।
ইমান দাম মাছৰ দাম হৈছে, এই গেলা মাছ কোপাহে পায় ইমান দামত। স্পীড চলাব গাড়ীখন, খাটাৰা গাড়ী, স্পীড চলাবই নোৱাৰে, ইমান বেয়া, মাহটোতে 2-3 বাৰ বেয়া হয়। হ'ব বস্তুৰ যিমান দাম বাঢ়িছে সেইকেইটা মাছ খালেও যথেষ্ট। মাহটোত 1-2বাৰহে খাব লাগে, বেছি খাব নালাগে। যোৱা মাহৰ পৰা কেইবাৰ খালা? 3বাৰ খাইছা। এমাহত 3বাৰ মাছ খাওঁতে ধেমালি কথা কৈছে নেকি? ধেমালি পইচা লৈছে নেকি? 3বাৰ খাইছোঁ, এইবাৰ মাহটোত অকল 2বাৰহে খাইছোঁ মাছ। ক'ত 3বাৰ দিছে? এবাৰ এটা এনেই ধৰি দিছে। সোনকালে চলক, নাযায় গাড়ী, নাযায় কোনো পধ্যে, সোনকালে নাযায়। আকৌ সেই ট্ৰেফিক জাম ক'ৰবাত ফচিবলৈ আছেই। 50 টকা এটা দিয়ক আৰু গাড়ীখন ছাইডত ৰখাই দিয়ক। চাহপাত আনিব লাগে, ঘৰত আকৌ সেই খোলা চাহহে আছে। খোলা 10 টকা 20 টকাৰ চাহপাতবিলাকহে নি থাকে। খুৰা এজন অহা কথা আছে, গতিকে চাহকাপ অলপ ভালকৈ খুৱাব লাগিব। কৈ থৈ আহিলোঁ ভালকৈ খুৱাম বুলি, গতিকে ঘৰত আকৌ নাজানে নহয় সেই খোলা 10 টকা 20 টকাৰ চাহপাতবিলাক ক'লা সেইবিলাক খাবলৈ মন নাযায়, মানে উপায়ো নাই, নেখালে ৰাতিপুৱা চাহকাপ লাগে। মানুহবোৰনো কেলৈ মাতি আহা? এনেকৈ আলহীবিলাকক চাহ খুৱাই থাকিব নোৱাৰি দেই। সেই গোটবিলাকৰ নামততো সপ্তাহত থাকেই চাহ বিস্কুট, তোমাৰ কেতিয়াবা আকৌ লুচি ভাজি, সেই গোটবিলাকৰ নামত থাকেই। কেইটা গোট আছে? এই গোটবিলাকৰ জহতেতো এইখন উঠি থকা গাড়ীখন এতিয়া খাটাৰাখন, সেইখন দেখোন সেই গোটবিলাকৰ পৰা লোন লৈ কিনিলোঁ। থাকিবতো গোটবিলাক, এতিয়া গোটবিলাকত পইচা দিব নোৱাৰিলে এতিয়া কেলেনো গোটবিলাক ৰাখা বুলি ক'লে নহ'ব নহয়। সেই গোটবিলাকৰ পৰাই দেখোন সেইবোৰ পইচা পালোঁ, সেই গোটবিলাকৰ পৰাই দেখোন আপোনাক গাড়ী লৈ দিলোঁ। এতিয়া সেই মোৰ গোটবিলাকৰ পৰা সেই আপুনি যে গাড়ীখন চলাই আছে, মোৰ গোটবিলাকৰ পৰাই চলাব পাৰিছে। হ'ব, অলপ মনে গৈ থাকা, এতিয়া একো নক'বা, মনে গৈ থাকা। পামগৈ আৰু এতিয়া, ৰ'বা গৈ থাকা। মাছখিনি আৰু গেলিব এতিয়া, এনেই গেলা মাছ।